মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, আজিৰ ভিডিঅ'টো ক্লাছ 11ৰ ছাত্ৰ-ছাত্ৰীসকলৰ বাবে বনোৱা হৈছে। ইতিমধ্যে তোমালোকৰ বাবে দুটা ভিডিঅ' বনোৱা হৈছে। প্ৰথম ভিডিঅ'টোত সংহতিৰ প্ৰাথমিক ধাৰণাৰ ওপৰত আলোচনা কৰা হৈছে আৰু দ্বিতীয় ভিডিঅ'টোত অনুশীলনী 1.1ৰ 1 আৰু 2 নং প্ৰশ্নৰ উত্তৰ সমাধান কৰা হৈছে। যদি এতিয়ালৈকে তোমালোকে ভিডিঅ' দুটা চোৱা নাই তেন্তে ডেসক্ৰিপচন বক্সত দিয়া লিংক দুটাত ক্লিক কৰি ভিডিঅ' দুটা চাই ল'বা। আজিৰ ভিডিঅ'টোত অনুশীলনী 1.1ৰ 3, 4, 5 আৰু 6 নং প্ৰশ্নকেইটাৰ সমাধান কৰিম। ছাত্ৰ-ছাত্ৰীসকল, 3 নম্বৰ প্ৰশ্নটোত দিয়া আছে তলৰ সংহতিবোৰ তালিকাভুক্তিকৰণ পদ্ধতিত লিখা। এইটো সংহতি গঠন পদ্ধতিত দিয়া আছে। এই সংহতি গঠন পদ্ধতিত দিয়া সংহতিটোক আমি তালিকাভুক্তিকৰণ পদ্ধতিত লিখিব লাগে। 1 নম্বৰত দিয়া আছে এটা সংহতি xৰ সকলো সংহতি যাতে x এটা অখণ্ড সংখ্যা আৰু -3 x 7 x এ সেইবোৰ অখণ্ড সংখ্যা ইয়াতে বুজাইছে যিবোৰ অখণ্ড সংখ্যা 3তকে -3তকে ডাঙৰ আৰু 7তকে সৰু। আমি যদি এডাল সংখ্যা ৰেখা আঁকি লওঁ -4 -3 -2 -1 0 1 2 3 4 5 6 7 8 এডাল সংখ্যা ৰেখা। এই সংখ্যা ৰেখাত থকা অখণ্ড সংখ্যাবোৰ -3তকে ডাঙৰ অখণ্ড সংখ্যাবোৰ কোনবোৰ হ'ব? এইবোৰ হ'ব আৰু 7তকে সৰু এইকেইটা হ'ব, অৰ্থাৎ -2 -1 0 1 2 3 4 5 6। ইয়াক যদি আমি তালিকাভুক্তিকৰণ পদ্ধতিত লিখো তেতিয়াহ'লে আমি কি লিখিম? -2 -1 0 1 2 3 4 5 6। কাৰণ তালিকাভুক্তিকৰণ পদ্ধতিত মৌলবা উপাদানবোৰক কমা চিহ্নেৰে পৃথক কৰি কুটিল বন্ধনীৰ ভিতৰত আবদ্ধ কৰা হয়। এইটো আমাৰ সংহতি গঠন পদ্ধতিত দিয়া আছে, ইয়াক আমি তালিকাভুক্তিকৰণ পদ্ধতিত লিখিছো। তো চাই লোৱা কি আছিল xৰ সকলো সংহতি যাতে x এটা অখণ্ড সংখ্যা আৰু এটা চৰ্ত দিয়া আছিল -3 x 7। x তো অখণ্ড সংখ্যা কিন্তু আমাক চৰ্ত দিয়া আছে, কন্ডিশন এটা দিয়া আছে কি -3তকে ডাঙৰ হ'ব লাগিব আৰু 7তকে সৰু হ'ব লাগিব, অৰ্থাৎ x এ সেইবোৰ মান ল'ব। অৰ্থাৎ এই সংহতিটোত থকা উপাদানবোৰ কি হ'ব? -3তকে ডাঙৰ আৰু 7তকে সৰু অখণ্ড সংখ্যা। ঠিক -3তকে ডাঙৰ আৰু 7তকে সৰু অখণ্ড সংখ্যা এইকেইটা। তোমালোকে 2 নম্বৰ প্ৰশ্নটো নিজে কৰি ল'বা, এইটো হোমৱৰ্ক থাকিল। 3 নম্বৰ প্ৰশ্নটো চাই লোৱা। সকলো সংহতি x such that x এটা দুটা অংক বিশিষ্ট স্বাভাৱিক সংখ্যা যাৰ অংকবোৰৰ যোগফল 8। এতিয়া চোৱা, অংক বুলিলে আমি 0ৰ পৰা আমি 9 লৈকে এইকেইটা হ'ল অংক, এই 10টা অংক। এই অংককেইটা ব্যৱহাৰ কৰি আমি বিভিন্ন আমি সংখ্যা লিখিব পাৰো। সংখ্যা কেইটা কি কোৱা আছে? সংখ্যা কেইটা দুটা অংক বিশিষ্ট সংখ্যা, দুটা অংক বিশিষ্ট স্বাভাৱিক সংখ্যা। দুটা অংক বিশিষ্ট স্বাভাৱিক সংখ্যা হলে আটাইতকৈ সৰুটো 10, তাৰপিছত 11 12 13 14 15 16 17 18। এই অংক দুটা যোগফল কিমান হ'ব? 8 হ'ব। 1 + 0 = 1 হ'ব, 1 + 1 = 1 হ'ব, 1 + 2 = 3 হ'ব। এইবোৰ যোগ কৰি এটো 1 + 6 = 7 হ'ব। 8 হোৱা নাই, কিন্তু 1 + 7 = 8 হ'ব। গতিকে দুটা অংক বিশিষ্ট স্বাভাৱিক সংখ্যা যাৰ অংকবোৰৰ যোগফল প্ৰথমটো কিমান হ'ব? প্ৰথমটো 17 হ'ব। ইয়াৰ পিছত এতিয়া 2 দিলে চোৱা, 2 ৰ লগত কিমান দিলে 8 হ'ব? 2 ৰ লগত 6 দিলে 8 হ'ব, অৰ্থাৎ 2 + 6 = 8। ইয়াৰ পিছতটো কিমান হ'ব? 26 হ'ব। তাৰ পিছত 3 দিলে এটা 5 হ'ব, অৰ্থাৎ 3 + 5 8 হ'ব। ইয়াতে 4 দিলে ইয়াতে 4 দিব লাগিব, 4 + 4 = 8। ইয়াতে 5 দিলে ইয়াতে 3 দিব লাগিব, 53। 5 + 3 = 8। ইয়াতে আমি 6 দিলে ইয়াতে 2 দিব লাগিব, 6 + 2 = 8। এইবাৰ 7 দিলে আমি কিমান দিব লাগিব? 1 দিব লাগিব, 7 + 1 = 8। আৰু এটা আমি দিব পাৰো 8 + 0 = 80।
এইকেইটা x ৰ সকলো সংহতি যাতে x এটা দুটা অংক বিশিষ্ট স্বাভাৱিক সংখ্যা যাৰ অংকবোৰৰ যোগফল অৰ্থাৎ এই সংহতিটোত সেইবোৰ মৌল বা উপাদান থাকিব যিবোৰ অংক দুটা যোগ কৰিলে 8 হ'ব তাত 1 + 7 8 এইকেইটা অংক স্বাভাৱিক সংখ্যা যিকেইটা অংকটা যোগ কৰিলে 8 হয় 4 নম্বৰত দিয়া আছে দি এটা সংহতি x ৰ সকলো সংহতি যাতে x এটা মৌলিক সংখ্যা আৰু এই 60 ৰ ভাজক আমি এইটো সংহতিত আমি x এটা মৌলিক সংখ্যা অৰ্থাৎ সেইবোৰ মৌলিক সংখ্যা ল'ব লাগিব যিবোৰ মৌলিক সংখ্যাৰে 60 হৰণ যায় অৰ্থাৎ 60 হৰণ যিকেইটা আমি মৌলিক সংখ্যাৰে 60 হৰণ কৰিব পাৰিম সেইকেইটা মৌলিক সংখ্যা আমি এটা ল'ব লাগিব তোমালোকৰ কাৰণে এইটো হোমৱৰ্ক থাকিল 5 নম্বৰটো চোৱা ই এটা সংহতি আৰু সংহতিটো কি ত্ৰিগোণমিতি শব্দৰ সকলো বৰ্ণৰ সংহতি এইটো সংহতি গঠন পদ্ধতিত দিয়া আছে তালিকা ভুক্তিকৰণ পদ্ধতিত লিখিলে চাবা তালিকা ভুক্তিকৰণ পদ্ধতিত প্ৰতিটো উপাদানক কমা চিহ্নেৰে পৃথক কৰা হয় যে টি ত্ৰিগোণমিতি প্ৰথমতে টি আছে টি লিখা ইয়াৰ পিছত r আছে কমা দি r লিখা ইয়াৰ পিছত i আছে i লিখা r পিছত g আছে g লিখা g ৰ পিছত o আছে o লিখা o ৰ পিছত n আছে n লিখা n ৰ পিছত o আছে আকৌ o টো আমি এবাৰ লিখিছো গতিকে o টো আকৌ এবাৰ লিখিব নালাগে কাৰণ তালিকা ভুক্তিকৰণ পদ্ধতিত এটা মৌলক দুবাৰ লিখা নহয় এটা উপাদানক দুবাৰ লিখা নহয় o n লিখা n ৰ পিছত o আছে o লিখিব নালাগে m লিখা m ৰ পিছত e আছে e লিখা e ৰ পিছত t আছে t টো এবাৰ লিখিছো গতিকে t টো লিখিব নালাগে t ৰ পিছত r আছে r টো আমি এবাৰ লিখিছো গতিকে লিখিব নালাগে ইয়াৰ পিছত কি আছে y লিখা এইটো ত্ৰিগোণমিতি শব্দটোৰ বৰ্ণৰ সংহতি আৰু এইটো তালিকা ভুক্তিকৰণ পদ্ধতি এইটো সংহতি গঠন পদ্ধতিত আছিল এইটো তালিকা ভুক্তিকৰণ পদ্ধতি ঠিক তেনেকৈ তোমালোকে 6 নম্বৰটো তোমালোকৰ কাৰণে হোমৱৰ্ক থাকিল এইটো নিশ্চয়কৈ ঠিক তেনেকৈ তোমালোকে এইটো লিখি ল'বা চাৰি নম্বৰ প্ৰশ্নটো দিয়া আছে তলৰ সংহতিবোৰ সংহতি গঠন পদ্ধতিত লিখা ইয়াক তালিকা ভুক্তিকৰণ পদ্ধতিত দিয়া আছে ইয়াক আমি সংহতি গঠন পদ্ধতিত লিখিব লাগিব ইয়াতে চোৱা 3 6 9 12 দিয়া আছে এইকেইটা 3 গুণিত গতিকে ইয়াক আমি এনেকৈ লিখিব পাৰো এটো তালিকা ভুক্তিকৰণ পদ্ধতি দিয়া আছে ইয়াক আমি সংহতি গঠন পদ্ধতিত লিখো তেতিয়াহলে আমি দ্বিতীয় আমি কুটিল বন্ধনী ব্যৱহাৰ কৰিব লাগিব অৰ্থাৎ দ্বিতীয় বন্ধনী ব্যৱহাৰ কৰিবই লাগিব এইকেইটা কি 3 গুণিত গতিকে আমি কি লিখিব পাৰো x ৰ সকলো সংহতি যাতে x = thrice n আৰু n টো ক্যাপিটাল n ৰ অন্তৰ্ভুক্ত অৰ্থাৎ এই n টো কি n টো স্বাভাৱিক সংখ্যা বুজাইছে ক্যাপিটাল n এটো ক্যাপিটাল স্বাভাৱিক সংখ্যা বুজাইছে অৰ্থাৎ n ৰ ভ্যালু কি হ'ব 1 2 3 4 5 6 7 ডট 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 অৰ্থাৎ ইয়াতে যদি আমি n belongs to n হয় তেতিয়াহলে 3 6 9 12 15 18 এনেকুৱা হ'ব কিন্তু ইয়াতে কি 3 6 9 12 দিয়া আছে ঠিক আছে n ৰ ভ্যালু আমি কি ল'ব লাগিব n ৰ ভ্যালু 1 ৰ পৰা 4 লৈকে ল'ব লাগিব 1 less than equal n less than equal 4 তাহলে এইটো কি বুজাইছে n ৰ মান 1 ৰ সমান বা 1 তকৈ ডাঙৰ আৰু 4 ৰ সমান বা 4 তকৈ সৰু গতিকে এইটো প্ৰথম 1 এটা যদি বহাই দিও n ৰ ভ্যালু 1 3 * 3 এইটো মিলিছে বা 2 বহাই দিলে 3 * 6 মিলিছে 3 বহাই দিলে 3 * 3 = 9 মিলিছে 4 বহাই দিলে 3 * 4 = 12 মিলিছে গতিকে এইটো দিয়া আছিল আমাৰ তালিকা ভুক্তিকৰণ পদ্ধতি এইটো আমি লিখিছো সংহতি গঠন পদ্ধতি এইটো দিয়া আছে এইটো তালিকা ভুক্তিকৰণ পদ্ধতি দিয়া আছে এক তালিকা ভুক্তিকৰণ পদ্ধতি আমি এনেকৈ লিখিব পাৰো 2 4 আছে 2 স্কয়াৰ 8 আছে 2 কিউব 16 আছে 2 টু দা পাৱাৰ 4 32 আছে 2 টু দা পাৱাৰ 5 এইটো কিন্তু এইটো সংহতি গঠন পদ্ধতি নহয় এইটো তালিকা ভুক্তিকৰণ পদ্ধতি এইটো তালিকা ভুক্তিকৰণ পদ্ধতি এইটো তালিকা ভুক্তিকৰণ পদ্ধতি ইয়াক আমি সংহতি গঠন পদ্ধতি এতিয়াহে লিখিম ইয়াক আমি এনেকৈ লিখিব পাৰো আমি সংহতি গঠন পদ্ধতি তালিকা ভুক্তিকৰণ পদ্ধতি হয় সংহতি সদায়
দ্বিতীয় বন্ধনীৰ ভিতৰত থাকে গতিকে এইটো কি লিখিম x ৰ সকলো সমষ্টি যাতে x equal to 2 to the power n x equal to 2 to the power n ইয়াতো n বোৰ আমি n বোৰ কি লম n belongs to capital N আৰু n ৰ মানবোৰ চোৱা ইয়াতে কি কিমান হ'ব এটা 1 ৰ পৰা 5 লৈ গৈছে গতিকে 1 less than equal n less than equal 5 এটো বহাইছা তোমালোকে যেতিয়া আমি এটো n ৰ ভ্যালু 1 বহাম তেতিয়া হলে এটো 2 হ'ব n ৰ ভ্যালু 2 বহালে এটো 4 হ'ব n ৰ ভ্যালু 3 বহালে আমি কি পাম 8 পাম n ৰ ভ্যালু 4 বহালে আমি 16 পাম n ৰ ভ্যালু 5 বহালে আমি 32 পাম এইবাৰ এটো চোৱা এইটোক আমি 5 to the power 1 লিখিব পাৰো 5 স্কয়াৰ লিখিব পাৰো 5 কিউব লিখিব পাৰো 5 to the power 4 লিখিব পাৰো 5 to the power 1 হলে 5 হয় 5 to the power 2 অর্থাৎ 5 স্কয়ার মানে 25 হয় 5 to the power 3 অর্থাৎ 5 কিউব মানে 125 হয় 5 to the power 4 মানে হয় 625 ইয়াক আমি সংহতি গঠন যদি পদ্ধতিত লিখিব লগা হয় তাহলে কি লিখিম x such that x equal to 5 to the power n n to কোৰ অন্তৰ্ভুক্ত স্বাভাৱিক সংখ্যাৰ অন্তৰ্ভুক্ত আৰু কি লিখিম ইয়াতে n ৰ ভ্যালু 1 ৰ পৰা 4 লৈকে আৰু 1 less than equal n less than equal 4 ঠিক তেনেকৈ তোমালোকে 4 আৰু 5 নম্বৰ অংকটা নিজে কৰি লবা এই তোমালোকৰ কাৰণে হোমৱৰ্ক থাকিল পৰৱৰ্তী প্ৰশ্নটো আগবঢ়ো 5 নম্বৰ প্ৰশ্নটো দিয়া আছে তলৰ সংহতিবোৰৰ উপাদানবোৰ তালিকাভুক্ত কৰা এইটো এক নম্বৰত এটা সংহতি দিয়া আছে এইটো তালিকা সংহতি গঠন পদ্ধতি দিয়া আছে ইয়াক আমি তালিকাভুক্তকৰণ পদ্ধতিত লিখিব লাগে দিয়া আছে x ৰ সকলো সংহতি যাতে x এটা অযুগ্ম স্বাভাৱিক সংখ্যা আমি ইয়াৰ উপাদানবোৰ তালিকাভুক্ত কৰিব লাগে ইয়াৰ উপাদানবোৰ কি হ'ব অযুগ্ম স্বাভাৱিক সংখ্যা x এটো এটা কমন প্ৰপাৰ্টি সাধাৰণ ধৰ্ম আছে ধৰ্মটো কি x এটা অযুগ্ম স্বাভাৱিক সংখ্যা এনেকৈ x যিমানবোৰ মান লয় আমি ইয়াতে লিখিব লাগিব 1 3 5 7 অখিমলৈকে আছে ইয়াতে কোনো ধৰণৰ শৰ্ত দিয়া নাই গতিকে এটো অখিমলৈকে আছে গতিকে আমি তিনিটা ডট দিম অৰ্থাৎ 7 ৰ পিছত 9 আছে 9 ৰ পিছত 11 আছে 11 ৰ পিছত 13 আছে তাই কি হোৱা হৈছে আমাৰ x ৰ সকলো সংহতি যাতে x এটা অযুগ্ম স্বাভাৱিক সংখ্যা গতিকে এইটো অযুগ্ম স্বাভাৱিক সংখ্যাবোৰ হ'ব 1 3 5 7 9 11 13 এনেকুৱা অখিমলৈকে হ'ব বি নম্বৰত দিয়া আছে x ৰ সকলো সংহতি যাতে x এটা অখণ্ড সংখ্যা ইয়াতে কিন্তু শৰ্ত দিয়া আছে x এটা অখণ্ড সংখ্যাটো -half less than x less than 9/2 গতিকে আমি যদি এটা সংখ্যা ৰেখা ড্ৰ কৰো সো ইয়াতে -2 -1 0 1 2 3 4 5 6 এটা সংখ্যা ৰেখাত কি দিয়া আছে -half মানে এটো হ'ব 0.05 -0.5 আৰু 9/2 মানে 4.5 এইখিনিৰ ভিতৰত কোনখিনি অখণ্ড সংখ্যা আছে এইখিনিৰ ভিতৰত থকা অখণ্ড সংখ্যা 0 1 2 3 4 4 গতিকে এটো কি হ'ব 0 হ'ব 1 হ'ব 2 হ'ব 3 হ'ব আৰু 4 হ'ব এটো আমাৰ সংহতি গঠন পদ্ধতিত দিয়া আছিল x ৰ সকলো সংহতি যাতে x এটা অখণ্ড সংখ্যা আৰু আমাক শৰ্তত দিয়া আছে যে -half কে ডাঙৰ আৰু 9/2 কে সৰু গতিকে -half মানে 0.5 আৰু 9/2 মানে 4.5 ইয়াৰে মাজত যিখিনি অখণ্ড সংখ্যা আছে আমি এই অখণ্ড সংখ্যা কি এখিনি ইয়াতে আমি তালিকাভুক্ত
এই উপাদানবোৰ এৰে তালিকাভুক্ত কৰিব লাগে। এইখিনি আমি তালিকাভুক্ত কৰিছো। তালিকাভুক্ত কৰাৰ নিয়মটো আছে অৰ্থাৎ তালিকাভুক্তিকৰণ পদ্ধতিত আমি দ্বিতীয় বন্ধনীৰ ভিতৰত নলগা উপাদানবোৰক কমা চিহ্নেৰে পৃথক কৰি লিখিব লাগে। ইয়াৰ পিছৰ প্ৰশ্নটো আগবঢ়ো আমি 3 নম্বৰত দিয়া আছে C এটা সংহতি আৰু এইটো দিয়া আছে x ৰ সকলো সংহতি যাতে x এটা অখণ্ড সংখ্যা। এইটো x এটা অখণ্ড সংখ্যা আৰু দিয়া আছে x স্কয়াৰ লেছ দেন ইকুৱেল 4 অৰ্থাৎ এই অখণ্ড সংখ্যাটো x এনেকুৱা যিমানবোৰ অখণ্ড সংখ্যা আছে x এটা অখণ্ড সংখ্যা অৰ্থাৎ এই x কি বুজাইছে এনেকুৱা ধৰ্ম যিটো ধৰ্ম এনেকুৱা x ৰ মান অৰ্থাৎ সেই মান যিকেইটা অখণ্ড সংখ্যা লম আমি সেইকেইটাৰ বৰ্গ কৰিলে 4 ৰ সমান বা 4 তকৈ সৰু হ'ব লাগিব। এতিয়া চোৱা অখণ্ড সংখ্যা আমি যদি -3 স্কয়াৰ কৰো তেতিয়াহলে কি পাম -3 ইনটু -3 এই 3 মাইনাসে মাইনাসে প্লাস 3 3 গুণ 9 ঠিক আছে। এইটো 9 টো 4 তকৈ কি ডাঙৰ কি হ'ব লাগে 4 সমান বা 4 তকৈ 4 সমান বা 4 তকৈ সৰু হ'ব লাগে। তাৰমানে আমি x এতে আমি 3 টো ল'ব নোৱাৰো কিন্তু -2 টো চোৱাছো -2 স্কয়াৰ মানে -2 ইনটু -2 মাইনাসে মাইনাসে প্লাস 2 2 গুণ 4 গতিকে -2 টো আমি ল'ব পাৰিম -2 -1 টো ল'ব পাৰিম না আমি -1 টো চাম আমি -1 স্কয়াৰ -1 ইনটু -1 মাইনাসে মাইনাসে প্লাস 1 গুণ 1 -1 টো ল'ব পাৰিম কাৰণ 1 টো 4 তকৈ সৰু গতিকে -1 ল'ব পাৰিম। ঠিক তেনেকৈ আমি 0 ল'ব পাৰিম 0 স্কয়াৰ মানে 0 গতিকে আমি 0 ল'ব পাৰিম। 1 ল'ব পাৰিম 1 স্কয়াৰ মানে 1 4 তকৈ সৰু তো 1 ল'ব পাৰিম। 2 ল'ব পাৰিম 2 স্কয়াৰ মানে 4 টো দিয়া আছে x স্কয়াৰ টো 4 সমান বা 4 তকৈ সৰু হ'ব লাগে গতিকে আমি 2 ল'ব পাৰিম। আমি 3 ল'ব নোৱাৰিম কাৰণ 3 স্কয়াৰ মানে 9 টো 4 তকৈ সৰু বা সমান নহয় গতিকে আমি 3 টো ল'ব নোৱাৰিম। গতিকে এইটো তালিকাভুক্ত কৰিলে আমি এইটো সংহতি পাম। উপাদানবোৰ কি হ'ব -2 -1 0 1 2 আৰু ইয়াক আমি কমা চিহ্নেৰে পৃথক কৰিছো দ্বিতীয় বন্ধনীৰ ভিতৰত আবদ্ধ কৰিছো। এইটো হ'ল এইটো আছিল সংহতি গঠন পদ্ধতি এইটো তালিকাভুক্তিকৰণ পদ্ধতি। তোমালোকে ঠিক তেনেকৈ 4 নম্বৰটো দিয়া আছে ডি এটা সংহতি x ৰ সকলো সংহতি যাতে লয়েল শব্দটোৰ x এটা বৰ্ণ। এইটো এনেকুৱা ধৰণৰ আগতে প্ৰশ্ন আলোচনা কৰা হৈছে তোমালোকে এইটো নিজে কৰি ল'বা। ই নম্বৰটো দিয়া আছে x such that x বছৰৰ এটা মাহ কিন্তু 31 দিনীয়া নহয় বছৰৰ 12টা মাহ যিকেইটা মাহ 31 দিনীয়া নহয় সেইকেইটা আমি তালিকাভুক্ত কৰিব লাগিব। যেনেকৈ জানুৱাৰীটো নহ'ব ইয়াতে জানুৱাৰীটো 31 গতিকে ফেব্ৰুৱাৰী হ'ব মাৰ্চ নহয় এপ্ৰিল নহয় এনেকুৱাকে যিকেইটা 31 নহয় সেইকেইটা আমি কমা চিহ্নেৰে পৃথক কৰি দ্বিতীয় বন্ধনীৰ ভিতৰত লিখিব লাগিব। ইয়াৰ পিছত চোৱা ইয়াৰ এটা সংহতি দিয়া আছে x ৰ সকলো সংহতি যাতে x হল k ৰ আগৰ ইংৰাজী বৰ্ণমালাৰ ব্যঞ্জন বৰ্ণ। এতিয়া চোৱা k ৰ আগৰ ইংৰাজী বৰ্ণমালাৰ যিমানকেইটা ব্যঞ্জন বৰ্ণ আছে এই সংহতিত আমি তালিকাভুক্তিকৰণ কৰিলে ইয়াতে লিখিব লাগিব। গতিকে তোমালোকক 4 5 6 এই তিনিটা তোমালোকক হোমৱৰ্ক দিয়া হ'ল এই তিনিটা তোমালোকে নিজে কৰিবা। 6 নম্বৰত আমাক দিয়া আছে বাওঁফালে 4টা সংহতি দিয়া আছে এই সংহতিকেইটা তালিকাভুক্তিকৰণ পদ্ধতিত দিয়া আছে সোঁফালে 4টা সংহতি দিয়া আছে সংহতি 4টা সংহতি গঠন পদ্ধতিত দিয়া আছে। অৰ্থাৎ এই আমি বাওঁফালৰ লগত সোঁফালৰ সংহতিবোৰ মিলাব লাগে। অৰ্থাৎ ইয়াতে প্ৰথম সংহতিটো দিয়া উপাদানবোৰ 1 2 3 6 এইটো তালিকাভুক্তিকৰণ পদ্ধতি দিয়া আছে। এই পদ্ধতিটোৰ সংহতি গঠন পদ্ধতিটো সোঁফালে দিয়া আছে সেই পদ্ধতিটো কি হ'ব আমি উলিয়াব লাগে। এটো চাই লম আমি 1 2 3 6 তাৰ এইটো আমাৰ এই 4টাৰ ভিতৰত কোনটোৰ লগত মিলিব চোৱা। ইয়াত দিয়া আছে x ৰ সকলো সংহতি x এটা মৌলিক সংখ্যা আৰু ই 6 ৰ ভাজক এটা মৌলিক সংখ্যা হ'ব লাগিব। ইয়াতে চোৱা 1 টো মৌলিক সংখ্যা নহয় 6 টো মৌলিক সংখ্যা নহয় গতিকে a টো নহয় b টো চোৱা x ৰ সকলো সংহতি x এটা 10তকৈ সৰু অযুগ্ম স্বাভাৱিক সংখ্যা 10তকৈ সৰু অযুগ্ম স্বাভাৱিক সংখ্যা কোনবোৰ এইটো 1 3 5 7 9 আৰু c দিয়া আছে x ৰ সকলো সংহতি x এটা স্বাভাৱিক সংখ্যা 6 ৰ ভাজক। এটা স্বাভাৱিক সংখ্যা কোনবোৰ হ'ব 1 স্বাভাৱিক সংখ্যা 1 হ'ব 2 হ'ব
3 হ'ব 4 হ'ব এনেকুৱা হ'ব কিন্তু কি হ'ব 6 ৰ ভাজক হ'ব লাগিব 6 ৰ ভাজক এটা 6 ৰে হৰণ যাব লাগিব গতিকে 1 ৰে হৰণ যায় 2 ৰে হৰণ যায় 3 ৰে হৰণ যায় 4 ৰে নাযায় 6 ৰে যায় ঠিক আছে 6 ৰ ওপৰত নহব কাৰণ 6 ৰ ওপৰৰ সংখ্যাটো স্বাভাৱিক সংখ্যাৰে 6 হৰণ নাযায় গতিকে 1 2 3 6 বাফলে ক'ত আছে এইটো ঠিক আছে এৰ লগত হ'ব c এবাৰ 2 নম্বৰ 6 2 3 2 3 এইটো এটা মৌলিক সংখ্যা আৰু এইটা 6 ৰ ভাজক গতিকে এইটো কি হ'ব এৰ লগত হ'ব 2 টো এৰ লগত হ'ব x ৰ সকলো সংহতি x এটা মৌলিক সংখ্যাৰ 6 ৰ ভাজক অৰ্থাৎ এইটো 2 টো এৰ লগত হ'ব কাৰণ x ৰ সকলো সংহতি x এটা মৌলিক সংখ্যা আৰু এই 6 ৰ ভাজক মৌলিক সংখ্যা কি হ'ব 2 2 ৰে 6 হৰণ যায় 3 ৰে 6 হৰণ যায় এবাৰ 3 নম্বৰটো চোৱা এইটো m a t h e i c s এইটো d লগত হ'ব x ৰ সকলো সংহতি ম্যাথমেটিক্স শব্দটো x এটা বৰ্ণ কাৰণ এইটো সংহতিগত পদ্ধতি দি আছে তালিকাভুক্তকৰণ পদ্ধতি লিখিলে এইবোৰ কমা চিনেৰে লিখিব যিমান কেটা ইয়াতে বৰ্ণ আছে বৰ্ণকেটা আমি কমা চিনেৰে পৃথক কৰি লিখিব লাগে আৰু এটা বৰ্ণক আমি দুবাৰ লিখিব নালাগে গতিকে এইটো চাই m লিখিছো a লিখা হৈছে t লিখা হৈছে h লিখা হৈছে e লিখা হৈছে m লিখা আকৌ m লিখা হোৱা নাই কাৰণ এবাৰ m লিখা হৈছে তাৰপিছত a আকৌ a আছে a টো এবাৰ লিখা হৈছে গতিকে a লিখা নাই t টো আকৌ লিখা হোৱা নাই কাৰণ t টো এবাৰ লিখা হৈছে আৰু c টো লিখিব লাগিব আৰু s টো লিখিব লাগিব গতিকে এইটো 3 ৰ লগত হ'ব d 3 ৰ লগত d 3 ৰ লগত d আৰু এবাৰ 4 নম্বৰটো 1 3 5 7 9 এইকেটা 10 তকৈ সৰু অযুগ্ম স্বাভাৱিক সংখ্যা গতিকে এইটো বি নম্বৰ x ৰ সকলো সংহতি যাতে x এটা 10 তকৈ সৰু অযুগ্ম স্বাভাৱিক সংখ্যা গতিকে 4 ৰ লগত হ'ব b 4 ৰ লগত b ছাত্ৰ ছাত্ৰীসকল আজিৰ এই ভিডিঅ'টোত অনুশীলনী 1.1 3 4 5 আৰু 6 নং প্ৰশ্নকেইটাৰ সমাধান কৰিলো পৰৱৰ্তী ভিডিঅ'ত পুনৰ লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিৰ ভিডিঅ'টো ইমানতে শেষ কৰিছো থ্যাংক ইউ